হেল্ল' এভৰিৱান, স্বাগতম জনালোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আমাৰো সকলোৱে ভালেই। মই আপোনালোকলৈ লৈ আহিছোঁ ফুচকাৰ ৰেচিপি। ফুচকাটো সকলোৰে প্ৰিয়, নহয় জানো? ফুচকা কেনেদৰে বনাব পাৰি কম বেছি পৰিমাণে চাগে সকলোৱে জানে। আটা বা ময়দাৰে ফুচকা পাপৰটো বহুতে বনাই লয়। সকলোৱে বনোৱা পদ্ধতিও বেলেগ বেলেগ। মই যিহেতু ফুচকা বুলি ক'লে একেবাৰে ৰ'বই নোৱাৰোঁ। ইমান ভাল লাগে খাই, সেয়েহে ময়দাৰে বনাই থাকিবলৈ একেবাৰে ধৈৰ্য নাথাকে। ভৱিষ্যতলৈ ফুচকা বুলি ক'লে অলপ ধৈৰ্য যদি গোট খায়, ময়দাৰে বনাই দেখুৱাম বাৰু। গতিকে পলম নকৰি ব'লক আজি মোৰ ষ্টাইলত ফুচকা কেনেকৈ খালোঁ সেয়া চাওঁগৈ। এয়া মই ফুচকাৰ বাবে মিডিয়াম চাইজৰ আলু কেইটামান লৈ ল'লোঁ। আলুখিনি ধুই লৈ মই ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ যাতে সিজিবৰ কাৰণে সহজ হয়। তো মই আলুখিনি ৰাইচ কুকাৰত বইলৰ কাৰণে দি দিছোঁ যাতে আৰু পানীৰ কাৰণে পিঁয়াজ লৈছোঁ, শুকান জলকীয়া, আপোনাৰ নিমখ, নেমু টেঙা 2 পিচ, জীয়া জালুক, ধনিয়া পাত আৰু আপোনাৰ লৈছোঁ তেঁতেলী। ফুচকা পানীৰ বাবে আমি গৰম পানী ল'লোঁ। গৰম পানীত আমি তেঁতেলীখিনি দি দিলোঁ, কাৰণ আপোনাৰ ঠাণ্ডা পানী ল'লে অলপ 15 মিনিটৰ কাৰণে বস্তুটো থৈ দিব লাগে, কিন্তু গৰম পানীত দিলে আপোনাৰ লগতে গলি যায় তেঁতেলীখিনি। তো সেইটোৱে কৰিলোঁ। মই গৰম পানীত দি কিনে গলাই ল'লোঁ আৰু ধুনীয়াকৈ গুটিখিনি পেলাই লৈ চাকি লৈছিলোঁ। তেঁতেলী পানীখিনিত নেমু টেঙা 2 পিচ দি দিলোঁ। তাৰপিছত আমি নিমখ দিছিলোঁ, জীয়া জালুক অলপ দিছিলোঁ। এতিয়া আমি ধনিয়া পাত অলপ দি দিম আৰু পিঁয়াজ অলপ দি কেনে অলপ সময় আমি থৈ দিম, কাৰণ গৰম পানীত দিছিলোঁ হয়, এইখিনি অলপ ঠাণ্ডা হ'ব লাগিব, বা আপুনি ঠাণ্ডা পানীও দি ল'ব পাৰিব অলপ মিক্স কৰি। মই দেখা পাইছে ফুচকা পাপৰটোৰ বাবে মই ঘৰতে ময়দাৰে তৈয়াৰী নকৰি বজাৰৰ পৰা এনেদৰে পাপৰৰ পেকেট এটা কিনি আনিছোঁ। আপোনালোকে বিচাৰিলে এনেধৰণৰ পাপৰৰ পেকেট সহজতে মাৰ্কেটত পাই যাব। তো এয়া আপোনালোকে দেখিছে পাপৰটো তেলত দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ ফুলি উঠিছে, চাওকচোন। একেবাৰে আমি ৰাস্তাত ৰৈ মেলি ফুচকা খাওঁ তেনেকুৱা পাপৰৰ দৰে লগা নাইনে? তো আলুখিনি মই ধুনীয়াকৈ গুচাই লৈছিলোঁ আপোনাৰ বইল হোৱাৰ পিছত। তো আপোনাৰ ধনিয়া পাত, জীয়া জালুক, নিমখ আৰু আপোনাৰ অলপ শুকান জলকীয়া পিটিকা কৰি লৈছোঁ সেইখিনি। এতিয়া আমাৰ গোটেইখিনি ৰেডি হৈ গৈছে। আমি পাপৰখিনিও ভাজি ল'লোঁ ধুনীয়াকৈ ফুচকা, আৰু আপোনাৰ ফুচকা পানীখিনিও বনাই ল'লোঁ, আৰু আপোনাৰ আলুখিনিও পিটিকা কৰি লৈছিলোঁ। তো এতিয়া আমাৰ পানীত দেখা পাইছেনে কেনেকুৱা হৈ গৈছে। পানীখিনিত আমি